অসমত প্ৰথম আনুষ্ঠানিক লোকপিয়ল কোনে কৰাইছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি চুকাফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি চকাম্ফা। তো উত্তৰটো হৈছে অপশ্যন চি চুহুংমুং। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। মেঘদূত কোনে লিখিছিল? অপশ্যন এ কৌটিল্য, অপশ্যন বি কালিদাস, অপশ্যন চি বৰমিহিৰ, অপশ্যন ডি কলহন। ইয়াতে এনচাৰটো হৈছে অপশ্যন বি কালিদাস। মেঘদূত কালিদাসে লিখিছিল। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 3। আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তুটো কি? অপশ্যন এ গৰু, অপশ্যন বি ঘোঁৰা, অপশ্যন চি ছাগলী, অপশ্যন ডি উট। ইয়াৰে কোনটো হ'ব? অপশ্যন এ গৰু। শ্বাহজাহানে কাৰ মৰমৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰেজিয়া চুলতানা, অপশ্যন বি নুৰজাহান, অপশ্যন চি নুৰ বেগম, অপশ্যন ডি মমতাজ। ইয়াতে এনচাৰটো হৈছে অপশ্যন ডি মমতাজ। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া নিয়া হৈছিল? অপশ্যন এ 1922 চন, অপশ্যন বি 1901, অপশ্যন চি 1911, অপশ্যন ডি 1933। ইয়াতে এনচাৰটো হৈছে অপশ্যন চি 1911। তো আশা কৰোঁ এইকেইটা কুৱেশ্যন সকলৰ বাবে যিসকলে অসম পুলিচত চাকৰি কৰিব বিচাৰে বা পৰীক্ষা দিব বিচাৰে সেই সকলৰ বাবে মষ্ট ইম্পৰ্টেণ্ট আৰু সিহঁতৰ বাবে বহুত হেল্পফুল হ'ব বুলি মই আশা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰণি কৰিছোঁ।